নিজে নিজে ল'ব নিজে নিজে খাব তেতিয়া ওজনৰ প্ৰতিকাৰো মন্ত্ৰীসকল বিভিন্ন প্ৰান্তৰ পৰা অতিথিবিলাক আহিছে সন্মানীয় ৰজা মহাৰাজাবিলাক আহিছে এই ৰজা মহাৰাজা বা প্ৰজাসকলৰ মনোৰঞ্জনৰ কাৰণে তোমালোকে একো ব্যৱস্থা হাতত কৰা নাছিলে ৰজা ঘৰে অনুষ্ঠান এতিয়া এই তিলপাত বেলপাত যোগাৰ কৰিছি মই ইফালে যাই যোগাৰ মইনা এই ভণ্টি ভালকে ডাঠকে গাখীৰ দিয়া চাহ মই যাই যোগাৰ কৰোঁ আইসকল আপোনালোকৰ আৰু বেছি পলম কৰাৰ আৱশ্যক নাই বতৰ বেয়া গতিকে আপোনালোকে যিমান পাৰে সিমান সোনকালে কইনাটো ধুৱাই লৈ এইমাত্ৰ যে কলা কইনাটো বুলি কৈছে কইনাটোতো নহয় আমাৰ এই পহাৰত অলপ বস্তু বিয়াত বেছিকে মানুহ কাৰণে কাকো মাতাই নাই এতিয়া পুৰোহিতক কৈছে বিয়া খন বুলি কৈছে কিন্তু কাৰ লগত এতিয়া যিহেতু পুৰোহিতৰ নিৰ্দেশ আমি আৰু বেছি দেৰি নকৰো কইনা ধোৱা নকৰিবি দেৰি কইনা ধোৱা এটা দুটা হলে
বেলেগ কথা আমি ধুৱাও কেনে কৰি কি মুখি থাকা হয় হ্যাঁ এইটো কিবা সমস্যা নেকি আমি ঘূৰি ঘূৰি দেখা যা ঘূৰা ঘূৰি এইটো কিবা সমস্যা নেকি এটা দুটা হলি আমি সেই দমকলৰ তলত টিউবৱেলৰ তলত দমকলটো মাৰি দিলো সেই দেখি নদিয়ে আমি দিনটো আমিতো ৰবা বহি আমি অলপমান লোৱা নাই ইমান মানুহ হৈছে এই বিয়াখনত ক'ৰ পৰা ইমান মানুহ আহিছে কিছুমান আহিছে দেখোন লাল চাহ খাৱা কিছুমান আহিছে গাখীৰ দিয়া খাৱা কিছুমান আছে চেনি দিয়া খাৱা কিছুমান আছে চেনি কিমানো সন্তুষ্ট কৰিলে এতিয়া দেখি এখেতো হঠাৎ আমি যিকোপা কষ্ট পাইছোঁ দেখি চাহ ঘৰতো ওলাব সময় পোৱা নাই জানিছানে আমাকে গোটেই মহা দায়িত্ব সভা দি আছে আৰু কি কিয় সময় গৈ বৰ ধুনীয়াকৈ কেইটামান মানুহ বহি থাকিলি তেখেতে এখন লৈ পেলাই যাম দাদা চাহ খাওক বুলি কওঁ এতিয়া গলটোৰ আকৌ দীঘলকৈ বুলি কয় এই নাই চেনি নিদিয়া কোনটো ইমান কষ্ট কৰি বনাওঁ তাতে শুন আমি যদি এইখিনি সময়তে যদি মনৰ ভাববিলাক প্ৰকাশ প্ৰদান হলো পিছত কিন্তু সুবিধা নাপাওঁ কাৰণ কইনা ঘৰীয়া কমাৰ থাকে বোলে দৰা ঘৰীয়া নাহাত লাগি যে দৰা ঘৰীয়াৰ মানুহখিনি আহিব কইনা ঘৰত দিয়া হয় এটা কি জানানে আমি যদি এইখিনি সময়তে মনৰ ভাববিলাক যদি প্ৰকাশ কৰিব নোৱাৰো পিছত কিন্তু ঘৰত যোৱাৰ পাছত মালিকে আহিব কিন্তু বিয়া পাছত এতিয়া ঘুমাই থাকিব বুজি পাইছেনে গতিকে এটা কাম কৰি আমি এইখিনি সময়তে মনৰ ভাববিলাক প্ৰকাশ কৰোঁ সেই কি জানানে তহঁতৰ কেনেকুৱা লাগিছে মই ক'ব নোৱাৰো এনেকৈ কলৰ কইনা চইনা ধোৱা দেখা মানে মনটো তহঁতৰ কি লাগিছে ক'ব নোৱাৰো আইটো দেখি মনত পৰিলে কিন্তু কি জানানে দুখৰ মাজতে কিছুমান সুখ আহে হয় নে বাৰু আমিতো প্ৰত্যেকে এখন এখন ঘৰ ত্যাগ কৰি এখন এখন ঘৰত থাকি দিয়া হৈছো আহিছোনে বাৰু আই পিতে ভাই ভনী কিমান এখন এৰি পেলাই দিয়া হৈছো আহিছোনে তহঁতৰ বাৰু তহঁতৰ খুজিছো দেই তহঁতৰ বাৰু বিয়া হৈ গেল জ্বালা তহঁতৰ কি জ্বালা খালা মই নাজানো মই কিন্তু মোৰ মালিকক কওঁ মোৰ মিষ্টাৰক মই কিন্তু 100% সাকসেস কিন্তু কোন পুৰুষে বিয়া কৰাব 27টা ছোৱালী কোন পুৰুষে বিয়া কৰাব 27টা ছোৱালী হি মতে কইনা ধুৱাই সবে মিলি জুলি
বৃক্ষর পত্নীয়ে কি করেছিল ও শ্রবন্তী প্রভার তলে বহুয়াই দিলা পুরোহিতে বেদমন্ত্র উচ্চারণ করিলা মায় হোক দুটা গীতা আসা 27টা আসা ধরলে কি 25টা মানে হারাই ঠিক আছে তোমার 27 গীতা নিশ্চয়ই দোষ না আরে বাপু হ্যাঁ তুমি হইছা আচ্ছা ওই মানুহে এটা বিয়া কৰাব লাগি চিন্তা কৰে তুমি যে 27টা বিয়া কৰাব আহিছা তোমাক কিন্তু পৰি নমস্কাৰ জনাইছো আচ্ছা কত হল কি হাতা হাতে ফুল পাত লোৱা তিল পাত লোৱা বেল পাত লোৱা মোৰ মুখে মুখে একেশ্বৰে উচ্চাৰণ কৰা এতে গন্ধে পুষ্পে হৰ্ষিতা খুবই নাম বুলি আগৰ ফলে আৰু এটা কথা হাতা হাতে পুনৰাই মোৰ মুখে মুখে কোৱা ওম ফুলেই নমো ওম জলেই নমো ওম স্থলেই নমো ওম ভূতেই নমো বুলি মাৰি দিয়া হেৰি কৰা দৰা মইনাৰ এই যিখন উপহাৰৰ কাগজ দিছানে মোৰ শেষ বয়ৰ কাৰণে মোৰ মুখে মুখে কবা দেই ওম গণেশেই নমো ওম মহাকেই নমো ওম বিষ্ণুই নমো ওম সব দেৱতাই নমো 33 কোটি দেৱতাৰ নাম লৈ থাকি মই ৰাতি মৰম কৰি নিয়ে এই ফুলটা দিয়া শ্রীকৃষ্ণ নন্দ গোবিন্দে নমঃ নমো পঙ্কজনাভায় নমঃ নমঃ সর্বগুরুতে নমঃ সর্বগুরুতে নমঃ সর্বগুরুতে নমঃ